এতিয়া ৰাতি টাইম হৈছে 2:50 মানে কি হ'ল মই আহি ইয়াত বহি আছোঁ আৰু বাহিৰত পুৰা অন্ধকাৰ মানে ই এতিয়া আহি পাইছেহি ক'ত গৈছিলি বিয়াখন খাই আহিলোগৈ বহুত সময় গ'ল ঘৰ আহি পাওঁতে 3টাই বাজিলে মানে এতিয়া আহি আৰু যে ডাঙৰকৈ কথা পাতিব পৰা নাই চব শুই আছে 6:30 হ'ল তো আইতাহঁতো উঠিলে সোনকালে উঠি মেলি চাহ তাহ খালোঁ আৰু এতিয়া যাবলৈ ৰেডি ষ্টেচন আৰু এইফালে আজি সপোনটো পূৰা হ'ব ন আইতাহঁতে ৰুটি বনাই আছে তাত ইয়াৰ পৰা ওলাওঁ সোনকালে অকণ কৈ থৈ আহোঁ আইতা আমি গৈ থাকোঁ নালাগে আপুনি ওলাই যাব যাওঁ দেই ঐ মানে আহি পালোঁ বৰ্তমান ষ্টেচন আৰু আজি লেট নাই হোৱা বাৰু এয়া বৰঙনগাঁও ষ্টেচন এয়া বহি আছে মন চন মাৰি কি দুখ লাগিলে গম নাপাওঁ তো মন চন মাৰি বহি আছে আৰু ইফালে যাম তো ট্ৰেইন আহিব এইফালৰ পৰা আহি পালে ট্ৰেইন আহি পাই গ'ল এয়া আৰু এতিয়া ট্ৰেইনত উঠিলোঁ মানে এই ফাৰ্ষ্ট টাইম গৈছে ন সেইটো কাৰণে অকণমান মানে কৰিব লাগে কি কৰিব নালাগে নাজানে সেইটো কাৰণে মানে পুৰা ভিডিঅ'টো নল'লোঁ তাইক উঠাই ল'লোঁ দেখুৱাইছোঁ ৰ'ব কি হ'ল হে ট্ৰেইনত আহি এইখনত ৰখি অহা মজাটো বেলেগ মানে আৰু ৰাতিপুৱাৰ পৰা আহি আৰু আধা ঘণ্টামানৰ বাট আছেগৈ আৰু এইফালে আজি বোলে টোপনিও নাইকিয়া আৰু কি বুলি কয় টোপনি তামাম লাগিছে খালি টোপনিহে অহা নাই অঁ আজি যিহেতু ফাৰ্ষ্ট টাইম হয় ন সেইটো কাৰণে মানে টোপনি চোপনি একোৱেই নাই কালি ৰাতি শুইছে 12টামানত শুইছে 12টা 12:30 আৰু আজি ৰাতিপুৱা তাইকে মই ফাৰ্ষ্টে উঠাইছোঁ 5টা বজাত মইতো 6টাত উঠিছোঁ আৰু আহি পালোঁ বৰ্তমান লংকা মানে নামিলোঁ আৰু এইফালে চাওক একবাৰ লংকা আহি পাই গ'লোঁ লংকা পাই গ'লি ট্ৰেইনত আহি কেনেকুৱা লাগিলে হে কি কিবা লাগিছে তো আহি পালোঁ আৰু এতিয়া লগৰটো মাতি লওঁ ফাৰ্ষ্টে এইখন চাওক এইফালেতো গুৱাহাটী যায়গৈ আৰু আমি আহিছিলোঁ এইফালৰ পৰা চাওক ঘড়ীটো কি হৈ গ'ল মানে মোক ভয় খুৱাইছিলে তো এই ফুটাকেইটাত যদি এনেকৈ যদি থৈ দিয়ে তো হ'বই তেনেকুৱা কেলে এনেকুৱা কাইলৈ যাওঁ কোনো মিক্স নাই আৰু ইয়াত ভাল লগা নাই লংকা ইমান দূৰ অহাৰ পাছত ভাল লগা নাই বুলি কৈছা কেলে তাৰ মানুহকেইটালৈ বেয়া লাগি আছে নেকি নাই লগা মানে আমাৰ ৰুমৰ ওচৰত যদি মানুহকেইজনে চাই আছে ন অহাৰ পৰা একেটাই কথা ৰুমৰ মানুহকেইজনলৈহে মনত পৰি আছে অকল ৰুমৰ মানুহকেইজনলৈ মনত পৰি আছে বেলেগ কথা একো নাই মুখত অহাৰ পৰা অকল সেইটোৱে শুনি আছোঁ ট্ৰেইনতো সেইটো এতিয়া মোক কৈছে এদিনে থাকিম বোলে একদিনে থাকিম বুলি কৈ আছে তাৰ লগত প্ৰেংক এটা কৰিম হা তে কেমেৰা এৰি ধৰি থাকিব
তো তাক এটাই কথা ক'ম, ইমান দেৰি যে বহাই থলা, আমি ঘূৰি যাওঁ। টিকেট কৰি ল'লোঁ ক'ম হা, টিকেট কৰি ল'লোঁ, আমি ৰিটাৰ্ণ হওঁ বোলো, যাওঁগৈ। আৰু শেষত গৈ মানে 3:30 মানে হ'ল, অলপ প্ৰব্লেমত আছিলে কৈছিলোঁ, তো আহি লংকা পালোঁ। আৰু এইফালে এই ভিতৰত সোমাই কিনি ভোক লাগিছিলে, তো ভাত খুৱাই ল'লোঁ। আৰু এতিয়া আহি পালে আমাৰ ৰক্তি মকৰা ৰোষ্টাৰ, আৰু ফোনতে বিজিয়ে থাকে। আৰু এতিয়া ভাত চাত খাই লওঁ, তাৰপাছতে যাব লাগিব। মেডিকেল ট্ৰেইনিঙত গুচি গৈছে। অঁ, তাত আমি তাত কৈছে যে 11 বজালৈ হৈ যাব। পিছত 11 বজাৰ পৰা তাত আকৌ জেৰক্স কৰিবলৈ 60খন আধাৰ কাৰ্ড দিছে, জেৰক্স কৰি আনিব। তুমি যে ফোন কৰিছিলা, এতিয়া মই জেৰক্স কৰি আছোঁ। অঁ, আৰু ইয়াৰ ভিডিঅ'টো চায়ে থাকে। আৰু এই ইয়াৰ লগত আছে, তোমাৰ নামটো? মোৰ নাম ধ্ৰুৱজ্যোতি বৰা। ধৰিব, লগ পাই ভাল লাগিলে। ধন্যবাদ। ইয়াতে ঘৰ, ইয়াতে লগ পাম তেতিয়া। তাৰপৰা খাই মেলি হৈ গ'ল, এতিয়া যাম। আৰু এইফালে ৰখিম বহুত দিনৰ মূৰত। এনেইতো ফোনত মানে কথা পতা পতি হৈ থাকে, কিন্তু এনেকৈ আজি লগ পাইছোঁ ফাৰ্ষ্ট টাইম, সঁচাই ভাল লাগিল। থকা হ'ব চাগে 2-এদিনমান থকা হ'ব। তো 2-এদিনত যিমানটো পাৰোঁ লংকাখন নোৱাৰোঁগৈ, লংকাত মানে অলপ দেখুৱাম আৰু বাকী যাব লাগে ব'লক। শেষত আহি পালোঁ। কাকি মানে সৰু সুৰা কাকি নহয়, একদম মানে ডাঙৰ 7টা চুক আছে, মানে 7 নং কাকিলৈকে আছে। আমি কেই নম্বৰ কাকিত আছোঁ? 3 নম্বৰ। আৰু ই জানে ইউটিউবৰ পইচাখিনি কি কৰি আছে, ৰাস্তাটো নবনোৱা কেলে? ইউটিউবৰ আহি পালোঁ এজাষ্ট, আৰু অলপ ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হোৱাৰ পাছত লগ পাই আছোঁ। আৰু নেক্সট ডে মানে আজি আমি যোনদিনা আহিছিলোঁ তাৰ পিছৰ দিনা সকলোকে গুড মৰ্ণিং। আৰু একবাৰ চাওক, মানে এইফালে যিটো কাৰণত আহিছিলোঁ, তো এইফালে মানে ৰক্তিমৰ ককায়েকৰ ছোৱালীজনীৰ বাৰ্থডে আজি প্ৰথমবাৰৰ তাৰ কাৰণে আহিব লগা হ'ল। আৰু এতিয়া দিছোঁ অলপমান, যিহেতু ৰাতিপুৱা 7টা বাজিছে আৰু ভিডিঅ' আপলোড কৰিছোঁ এই জাষ্ট। তো 8টা বজাতো ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম। আৰু বহুত ধন্যবাদ। এটা চেনেল মানে মই নিজে গম নাপাওঁ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল, মনটো বহুত ভাল লাগিছে। আৰু 2 নম্বৰতে আজি হয়তো থকাই হ'ব চাগে, তথা আজি ধুনীয়াকৈ ঘূৰিম কাকিখন। আৰু পাপুক লগ কৰিব লগা আছে, পাপুক লগ কৰি লওঁ। পাপুক লগ কৰাৰ পাছতে ইয়াত অলপ ফূৰ্তি কৰিম, আৰু ফূৰ্তি কৰাৰ পাছত আপোনালোককো দেখাম। তাৰপাছতে পাপুক লগ কৰিম। পাপুক লগ কৰাৰ পাছত কাইলৈ যামগৈ চাগে, তেন্তে চাই থাকক। ৰক্তিমে কেমেৰা লৈ ব্লগ বনাই আজিকালি দেই। অলপ পইচা পাতি ৰাস্তাটোতো দিবা। ইউটিউবৰ পইচা গাল কি কৰি আছা তুমি বাৰু? আৰু মানে কি হৈ গ'ল, আজি শুই উঠি গা চা ধুলোঁ। আৰু এতিয়া গা চা ধুই ধুনীয়াকৈ ওলাই এইফালে অলপ ফুৰিবলৈ যাম। আৰু লগত এইফালে আছে ৱাইফ, আৰু লগত যাব ৰক্তিম আৰু ধুই। ভিডিঅ' অলপ আগত দেখিছে, তো সি যাব। গোটেইকেইটা যাম, গৈ ৰিলচটো বনোৱা বাৰু অভ্যাস নাই, তথাপিতো আজি ট্ৰাই এটা কৰিম নে কি ব্ৰ'? হয়নে? ৰিলচ বনাব লাগিব। বনাবানে? চোৱা কেনেকে আছিলে? তেন্তে এতিয়া যাওঁ, ধুব অহালৈকে অকণমান ৰখি কি জেগাত যাম? বাগান ওচৰতে, বেছি দূৰ নহয়, ওচৰতে। বাগান মানে নতুন বাগান? লবৰ বাগান, লবৰ গছ আছে। লবৰ গছ আছে? ৰবৰ? কালি যে কৈছিলোঁ যে মই যে ট্ৰেইনত আহোঁতে যে ৰবৰ বনাই বুলি, সেইটো তাত যাবা। তেন্তে তাত যাম। ৰবৰ বাগান, বাগান নহয়, ৰবৰ বাগান। হয় নেকি? আমাৰ মানে এইটো হয় বাৰু, যদি লাজ খোৱা মোৰ লগত নাহিবা। আজিৰ পৰা ব্ৰেকআপ মোক ব্ৰেকআপ দিবা নে? সেইটো কোৱা। 10 দিবা? 10 দিম। আৰু সোমাই গ'লোঁ ৰবৰ বাগান, মানে মজা লাগিছে। আৰু সেইফালে চাওক একবাৰ, একদম লাইন বাই লাইন গছ আছে। তো আধাটো পৰি থকাহেঁতেন দেখুৱালোহেঁতেন, তো এতিয়া উপায় নাই। আৰু এয়াই ৰবৰ বাগান
গাড়ী টায়াৰ বহি মোচা সৰু ৰবৰৰ পৰা গাড়ী টায়াৰলৈকে যিমান ৰবৰ হয় তো এই গছবিলাকৰ পৰাই হয় এইবোৰ আৰু বহুত ডাঙৰ হয় মানে সৰু সুৰা নহয় এইটো আপ উঠি গৈছে তো আগত গৈ চাগে পাহাৰৰ লিখিয়াই হ'ব চাগে সেইফালেও আপটো উঠি গৈছে এনেকৈ এইফালে ওখয়ে আছে গোটেই তোমালোকৰ যে ৰাস্তাটো যে মই কৈছোঁ মানে কি হয় এনেকুৱাই ৰাস্তা গোটেইখিনি একে ৰাস্তা গোটেইখিনি একেটাই চাৰিআলি মোক যদি নমাই দিয়ে ন মই গম নাপাওঁ অলপ তিলা বজাৰ ফালে ওলাই গ'লে তুমি চিনি পাবা মই মানে সঁচাই গম নাপাম সেইদিনা আহিছোঁ যে মই কৈছোঁ এই ৰাস্তাটোতে অলপ আগত অহা নাছিলোঁ জানো মোক কৈছে মানে চব একে চাৰিআলিবিলাক চব একে কাকি বুলি কৈছে 7 নং কাকি নে কিমান কাকিলৈকে আছে নেকি তো মানে গোটেইখিনি মই আমাৰ এইখিনি হ'ল মানে আমাৰ এডোখৰ 3 নম্বৰ কাকি হয় তাৰপিছত আগত যেন তোমাৰ লংকা পাই খিনি সোমাই যেন সেইখন 1 নম্বৰ তাৰপিছত 2 নম্বৰ পায় তাৰপিছত শংকৰপুৰ চাৰিআলি তাৰপিছত 3 নম্বৰ কাকি সোমাই যায় তোমালোকৰ যোনটো তিলা বজাৰৰ পৰা কিমান দূৰ তিলা বজাৰ পৰা এইকণৰ পৰা এইকণহে তিলা বজাৰ বেছি দূৰ নহয় এইকণতে নহয় সেইটো কাৰণে তিলা বজাৰৰ পৰা আমাৰ ঘৰ অলপ দূৰ আছে 1.5 কিলোমিটাৰ মান হ'ব মানে ওচৰতে এফালে ঘূৰি গ'লে ঠিক আছে লগ পাই আছো অকমান পাৰ্চনেলি দুশ্মনতা আছে ইটোৱে ইটোক জানি লওঁ তাৰপাছত দেখাই আছো আৰু আহিলো যেতিয়া এতিয়া ভাবিছো নগাঁও বৰ ৰোষ্টাৰ বয়কো লগ কৰি যাওঁ মানে দুদুমণি আহি আছে তাকো লগ কৰি লওঁ লগ কৰি যাম গৈ কিনি কাইলৈ যিহেতু ওলাবই লাগিব তাকে লগ কৰি যাওঁ আৰু যিহেতু কৈছিলোঁ নগাঁও ৰোষ্টাৰ বয় দুদুমণি ঘৰত আহি আছিলোঁ আৰু এয়া দুদুমণি নমস্কাৰ ব্ৰ আহিলে আমাৰ ঘৰলৈ তো বহুত বেছি ভাল লাগিলে এনেকৈ সকলোৱে ছাপোৰ্ট কৰিব ভাইক দেৰগাঁও ল'ৰা বুলি আছে চেনেলটো ৰোজ ভিডিঅ' মই পুৰা ধমাকে ফালি থাকিছোঁ সকলোৱে ছাপোৰ্ট কৰিব মানে মোৰ যিসকল ফেমিলি মেম্বাৰ আছে ন ব্ৰক ছাপোৰ্ট কৰিব আৰু অহাৰ কাৰণে বহুত বেছি ভাল লাগিল আমাৰ ফালেও যাব লাগিব এবাৰ মানে অলপ দিনত মই গোলাঘাট চোলাঘাটৰ পৰা আহিছোঁ এবাৰ যেতিয়া যাম এইবাৰ তোমাক মানে গৈ আহিম ব্ৰহঁতৰ একদম গোটেই ঘূৰাম ঠিক আছে অল দেৰগাঁও ঘূৰাম ভিডিঅ'টো তুমি শেষ কৰি দিয়া ভিডিঅ'টো চাইছোঁ ছাবস্ক্ৰাইব কৰিব যিসকলে কৰে নহয় চেনেলটো কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চবে থেংক ইউ থাকা নেকি আজি নাথাকো নেকি